মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি সন্ধি কাক বোলে, ইয়াৰ প্ৰকাৰসমূহ আৰু সন্ধি পতা আৰু ভঙাৰ নিয়মসমূহ আলোচনা কৰিম। ওচৰা-ওচৰিকৈ থকা দুটা শব্দৰ প্ৰথমটোৰ শেষ বৰ্ণ আৰু দ্বিতীয়টোৰ প্ৰথম বৰ্ণৰ মিলনকে সন্ধি বোলে। যেনে হিম যোগ আলয়, হিমালয়, নৰ যোগ ইন্দ্ৰ, নৰেন্দ্ৰ ইত্যাদি। সন্ধি তিনি প্ৰকাৰৰ: স্বৰসন্ধি, ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি। স্বৰসন্ধি: স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ মিলন হ'লে তাক স্বৰসন্ধি বোলে। স্বৰসন্ধি কিছুমান নিয়ম আছে, সেই নিয়মসমূহ উল্লেখ কৰা হ'ল। অ আৰু অ মিলি আ হয়। যেনে দেৱ যোগ অসুৰ, দেৱাসুৰ। ইয়াত দেৱৰ অ আৰু অসুৰৰ অ এই দুইটা মিলি দেৱৰ লগত আকাৰ যোগ হৈছে, অৰ্থাৎ দেৱ যোগ অসুৰ, দেৱাসুৰ। অ আৰু আ যোগ হৈ আ হয়। যেনে ছাত্ৰ যোগ আবাস, ছাত্ৰাবাস। আ আৰু আ মিলি আ হয়। যেনে বিদ্যা যোগ আলয়, বিদ্যালয়। আ আৰু অ মিলি আ হয়। যেনে সীমা যোগ অন্ত, সীমান্ত। অ লগত হুঁচৰি বা দীঘৰি যোগ হ'লে এ হয়। যেনে গজ যোগ ইন্দ্ৰ, গজেন্দ্ৰ। পৰম যোগ ঈশ্বৰ, পৰমেশ্বৰ। আৰ লগত হুঁচৰি বা দীঘৰি যোগ হ'লে এ হয়। যেনে যথা যোগ ইষ্ট, যথেষ্ট। মহাযোগ ঈশ, মহেশ। অ আৰু আৰ লগত হুঁচৰি যোগ হ'লে ও হয়। যেনে প্ৰশ্ন যোগ উত্তৰ, প্ৰশ্নোত্তৰ। যথা যোগ উচিত, যথোচিত। অ বা আৰ লগত ৰি যোগ হ'লে ৰিৰ ঠাইত ৰেফ হয়। যেনে দেৱ যোগ ঋষি, দেৱৰ্ষি। মহাযোগ ঋষি, মহৰ্ষি। অ লগত এ যোগ হ'লে ঐ হয়। যেনে জন যোগ এক, জনৈক। আৰ লগত এ যোগ হ'লে ঐ হয়। যেনে তথা যোগ এবচ, তথৈবচ। হুঁচৰিৰ লগত অন্য কোনো স্বৰবৰ্ণ যোগ হ'লে যকাৰ হয়। যেনে প্ৰতি যোগ এক, প্ৰত্যেক। অতি যোগ অন্ত, অত্যন্ত। ইতি যোগ আদি ইত্যাদি। এ আৰু ঐৰ লগত অন্য স্বৰবৰ্ণ যোগ হ'লে ক্ৰমে অয় আৰু আই হয়। যেনে নে যোগ অন, নয়ন। নৈ যোগ অক, নায়ক। আশা কৰোঁ আজি ভিডিঅ'টোত তোমালোকে স্বৰবৰ্ণৰ নিয়মসমূহ কিছু হ'লেও শিকিব পাৰিলা। ইয়াৰ পিছৰ খণ্ডত আমি ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধিৰ বিষয়ে আলোচনা কৰিম। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা আৰু শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।